হেল্ল' এভৰিৱান ৱেলকাম টু এছপায়াৰছামলৈ স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিবলৈ লৈছোঁ 2022 চনৰ APSC আৰু 2023 চনৰ APSC পৰীক্ষাৰ প্ৰস্তুতি কেনেকৈ আৰম্ভ কৰিব লাগিব। হাউ টু প্ৰিপেয়াৰ ফৰ APSC 2022 এণ্ড 23। আপোনালোকৰ বহুতে মোক মেছেজ দি পেলাই সুধি আছিলে আপোনালোকৰ বুক লিষ্টৰ বিষয়ে, প্ৰিপেয়াৰেশ্যনৰ ষ্ট্ৰেটেজিৰ বিষয়ে। চ' গোটেইবিলাক কথা আমি এই ভিডিঅ'টোৰ জৰিয়তে ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষত মই মোৰ নিজৰ ফালৰ পৰা কিছুমান টিপছ দিবলৈ চেষ্টা কৰিম। আমি আগবাঢ়িছোঁ ভিডিঅ'টোলৈকে। প্ৰথমে আমি চাইছোঁ এক্সাম পেটাৰ্ণ মানে APSC এক্সামটো কেনেকুৱা পেটাৰ্ণত হয় বাৰু। ঠিক আছে, মেইনলি দুটা ষ্টেজ থাকিব APSC এক্সামত। APSC যোনটো কম্বাইণ্ড কম্পিটিটিভ এক্সাম, সেইটোত দুটা ষ্টেজ থাকিব। এটা হৈছে প্ৰিলিমিনাৰী ষ্টেজ আৰু এটা হৈছে মেইন ষ্টেজ। আপোনালোকে তেতিয়াহ'লে ভাবিব পাৰে যে এটাটো ইণ্টাৰভিউ থাকে। হয়, ইণ্টাৰভিউ এটা আছে যাক আমি পাৰ্চনেলিটি টেষ্ট বুলি কওঁ। সেইটো হ'ব আপোনাৰ মেইনছৰ ভিতৰতে বুলি ধৰা হয়। ঠিক আছে, মেইনছৰ মাৰ্কশ্বিটৰ লগত একেলগে আহিব, সেইকাৰণে সেইটোক মেইনছৰ ভিতৰতে ধৰা হয়। যদি আমি প্ৰিলিমিনাৰী টেষ্টৰ কথা ক'ব যাওঁ, তাত আপোনালোকৰ দুখন পেপাৰ থাকিব। এখন হৈছে পেপাৰ 1 GS আৰু এখন হৈছে CSAT পেপাৰ 2। দুখন পেপাৰৰে ফুল মাৰ্কছ হ'ব 200 আৰু এই 200 মাৰ্কছৰ ওপৰতে আপোনাৰ পৰীক্ষা দুটা হয়। ঠিক আছে, তো জেনেৰেল ষ্টাডিজত আপোনাৰ কি কি ছাবজেক্ট থাকিব, যেনেকৈ মেইন ছাবজেক্টবিলাকৰ ভিতৰত হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমি, পলিটি, কাৰেণ্ট এফেয়াৰ্ছ, ঠিক আছে, এনভাইৰনমেণ্ট, এই যিমানবিলাক আপোনালোকৰ মেইন টপিক থাকে, এই গোটেইবিলাক টপিক ক'ত আহিব, GSত আহিব। ঠিক আছে, আৰু পেপাৰ 2খন হৈছে CSAT পেপাৰ, চিভিল ছাৰ্ভিচ এপ্টিটিউড টেষ্ট। এই পেপাৰখনত আপোনালোকৰ 33%হে লাগিব, মানে কোৱালিফাই কৰিবলৈ 33% লাগে। আৰু এইখন পেপাৰ কোৱালিফাইং পেপাৰ বুলি কয়। ইয়াতে লিখা আছে কোৱালিফাইং, যে কোৱালিফাইং পেপাৰ মানে হৈছে এইখনত জাষ্ট আপোনালোকে পাছ কৰিব লাগে। এইখনৰ মাৰ্কছ আপোনালোকৰ কাট অফ হিচাপত মানে ব্যৱহাৰ নহ'ব। ঠিক আছে, যদি পেপাৰ 2ত আপোনালোকে 33% পায়, তাৰপিছতহে আপোনাৰ পেপাৰ 1 চেক হ'ব। যদি পেপাৰ 2ত 33%ৰ তলত পায়, তেতিয়াহ'লে আপোনাৰ পেপাৰ 1ত 200ৰ ভিতৰত 200 পালেও পেপাৰ চেক নহ'ব। এইটো কথা আমি মনত ৰাখিব লাগিব। ঠিক আছে, চ' আপোনালোকৰ স্ক'ৰিং পেপাৰ হ'ব পেপাৰ 1 GS পেপাৰখন, সেইখনত স্ক'ৰ কৰিব লাগিব বেছিকৈ। আৰু CSAT পেপাৰখনত 33%ৰ ওপৰত পাব লাগিব। সেইখন হৈছে প্ৰিলিমছৰ আমাৰ পেপাৰ। অ'কে, চ' যদি আমি নেক্সট শ্লাইডত চাওঁ, তাৰপিছত মেইনছৰ এক্সামৰ পেটাৰ্ণ কেনেকুৱা চাব। তো মেইনছৰ ভিতৰত মই আগতে কোৱাৰ নিচিনা এটা হৈছে ৰিটেন আৰু এটা হৈছে ইণ্টাৰভিউটো থাকিব, যাক আমি পাৰ্চনেলিটি টেষ্ট বুলি কওঁ। ঠিক আছে, তো মেইনছত পেপাৰ কেনেকুৱা থাকিব। মেইনছত আপোনালোকৰ GS পেপাৰ থাকিব 6খন। তো আমি অলপ পিছত শ্লাইডত চাম কেনেকুৱা হয়। GS পেপাৰ থাকিব 6খন। ফাৰ্ষ্ট এখন essay পেপাৰ থাকিব, তাৰপিছত এনেকৈ GS 1 2 3 4 5 এনেকৈ 5খন GS পেপাৰ, টোটেল 6খন হৈ গ'ল। আৰু আপোনালোকৰ এখন অপশ্যনেল থাকিব, যোনখনত 2খন পেপাৰ থাকিব। অপশ্যনেল আপোনাৰ যিকোনো হ'ব পাৰে, কোনোবাৰ হিষ্ট্ৰী হ'ব, কোনোবাৰ জিঅ'গ্ৰাফী হ'ব, কোনোবাৰ পলিটিকেল চায়েন্স হ'ব, কোনোবাৰ ছ'চিয়'লজি, কোনোবাৰ মেথছ হ'ব। ঠিক আছে, অপশ্যনেলৰ বিষয়ে আমি অলপ বিতংভাৱে আলোচনা কৰিম। তাৰ আগতে চাই লৈছোঁ ষ্টাৰ মাৰ্কত লিখা আছে ইয়াতে লেংগুৱেজ পেপাৰ্ছ। তো লেংগুৱেজ পেপাৰ্ছ এই কথাখিনি যদি আমি চাব যাওঁ, বৰ্তমানো কোৰ্টত আছে, সেইকাৰণে মই ইয়াত ষ্টাৰ দি ধৰিছোঁ। মানে APSC 23 আৰু যোনটো আহিবলগীয়া এইবাৰ APSC 22 হ'ব, তাত লেংগুৱেজ পেপাৰ থাকিব নে নাথাকে এতিয়াও ডিচাইড হোৱা নাই। যোনটো এইবাৰৰ APSC হৈ গ'ল, যোনটো 21ত প্ৰিলিমছ হৈছিলে, 22ত যোনটো মেইনছ হ'ল, সেইটোত APSC লেংগুৱেজ পেপাৰ নাছিলে, সেইকাৰণে মই ইয়াত ষ্টাৰ দি দিছোঁ। তো এই যদি লেংগুৱেজ পেপাৰখন যদি কণ্টিনিউ হয়, যদি থাকে, তেতিয়াহ'লে তাত থাকিব 2খন লেংগুৱেজ পেপাৰ। এখন হৈছে যিকোনো ইণ্ডিয়ান লেংগুৱেজ, তাত অসমীয়া হ'ব পাৰে, বড়ো হ'ব পাৰে, বেংগলী, তাৰপিছত যিকোনো আমাৰ কনষ্টিটিউশ্যনত থকা যিকোনো ভাষা হ'ব পাৰে। তাৰপিছত এখন থাকিব ইংলিছ পেপাৰ, ইংলিছখন কম্পালচৰি সকলোৰে কাৰণে। তো 2খনেৰে 300 মাৰ্কছ হ'ব আৰু কোৱালিফাই কৰিবলৈ 25% লাগিব। এইখিনি হৈছে লেংগুৱেজ পেপাৰ। বাট উই আৰ নট চিয়'ৰ, আমি চিয়'ৰ নহয় যে এইখন আহিবলগীয়া যদি APSC এটেম্প্ট হ'ব, তাত থাকিব নে নাথাকে। অ'কে, চ' মই ষ্টাৰ মাৰ্ক কৰি লিখিছোঁ। চ' নেক্সট যদি আগবাঢ়োঁ, ইয়াতে লিখা আছে এক্সামৰ মাৰ্কছ। অ'কে, চ' পেপাৰ 1ত আপোনালোকে দেখিছে essay পেপাৰ হ'ব 250 মাৰ্কছ আৰু 3 আৱাৰ্ছ। অ'কে, 250 মাৰ্কছৰ ভিতৰত হ'ব আৰু 3 ঘণ্টাত লিখিব লাগিব। 2খন আপোনাক essay দিয়া হ'ব 125K। অ'কে, চ' 2খন essay লিখিব লাগিব, 250 মাৰ্কছ ইন 3 আৱাৰ্ছ। অ'কে, তাৰপিছত যদি আমি চাব যাওঁ GS পেপাৰ আপোনালোকে কৈছোঁ, মই আপোনালোকে গম পালে যে পেপাৰ 2ৰ পৰা পেপাৰ 6। ঠিক আছে, মানে আমি 5খন পেপাৰ প্ৰত্যেকখনতে 250 মাৰ্ককৈ থাকিব, 250 কৰি, আৰু 3 ঘণ্টাকৈ আপোনাৰ পেপাৰ থাকিব। এদিনত 2খন পেপাৰকৈ থাকে। ঠিক আছে, এদিনত 2খন পেপাৰ থাকে। প্ৰথম দিনা essay পেপাৰ হ'ব, তাৰপিছত GS 1 হ'ব, তাৰপিছত GS 2, GS 3 ছেকেণ্ড দিনা, তাৰপিছত থাৰ্ড দিনা GS 4 আৰু GS 5 এনেকৈ হয়। ঠিক আছে, তাৰপিছত আৰু এদিন
আপোনাৰ পেপাৰৰ এক্সাম মানে অপশ্যনেল দুখন পেপাৰ থাকে সেইকাৰণে এদিনতে দুখন শেষ হৈ যাব সেই দুখনো এখন পেপাৰত 250কে 500 মাৰ্কছ অপশ্যনেলত যাব আৰু সময় থাকিব 3 ঘণ্টা ঠিক আছে চ' ইয়াতে লেংগুৱেজ পেপাৰৰ বিষয়ে ইয়াতে লিখা আছে যে কি পেপাৰ থাকিব সেইখিনি মই অলপ আগতে কৈয়ে দিলোঁ আপোনালোকক জাষ্ট আপোনালোকে ইয়াত চাব পাৰিব ঠিক আছে তাৰপিছত ইয়াত লিখা আছে ইণ্টাৰভিউটো হ'ব 275 মাৰ্কছৰ ইণ্টাৰভিউটো হ'ব 275 মাৰ্কছৰ ইয়াতে টোটেল মাৰ্কছ যদি চাব যাওঁ তেতিয়াহ'লে ৰিটেনত আপোনালোকে দেখিলে 8খন পেপাৰ ঠিক আছে 8খন পেপাৰত যদি আপোনাৰ 250 কৰি লিখে তেতিয়াহ'লে 2000 হ'ব হয়নে 2000 আৰু ইণ্টাৰভিউ 275 মাৰ্কছ যদি প্লাছ কৰি দিওঁ মানে আপোনাৰ APSC মেইনছৰ ৰিজাল্ট টোটেল হ'ব 2275 নাম্বাৰৰ ওপৰত মানে 2275 নাম্বাৰৰ ভিতৰত আপোনাৰ মেৰিট লিষ্ট ওলাব তো এইটো হৈছে APSC মেইনছৰ পেটাৰ্ণ অ'কে ঠিক আছে চ' আগবাঢ়িছোঁ আমি নেক্সট তাৰপিছত নেক্সট দ্য $1 million কুৱেশ্যন হাউ টু ষ্টাৰ্ট মানে কেনেকৈ ষ্টাৰ্ট কৰিব লাগিব কেনেকৈ আৰম্ভ কৰিব লাগিব চ' এই কেনেকৈ আৰম্ভ কৰিব লাগিব কথাটোক মই 5টা পাৰ্টত ডিভাইড কৰি লৈছোঁ ফাৰ্ষ্টটো হৈছে ৰিচাৰ্চ এবাউট দ্য এক্সাম মানে এক্সামটোৰ বিষয়ে আপোনালোকে কি কথা প্ৰথমে জানিব লাগিব তো তাৰ কাৰণে আপুনি ৰিচাৰ্চ কৰিব লাগিব এক্সামটোৰ বিষয়ে যদি এই ভিডিঅ'টো আপোনালোকে চাই আছে তেতিয়াহ'লে নিশ্চয়কৈ আপুনি সেইটো ষ্টাৰ্ট কৰিছে অলৰেডি ঠিক আছে আপোনালোকে কোনোবা টপাৰ্ছৰ ভিডিঅ' চাব পাৰে ইণ্টাৰভিউ চাব পাৰে বা কোনোবা ব্লগছ পঢ়ি ল'ব পাৰে হয়নে বা এনেকৈ ইউটিউবত আজি যেনেকৈ চাই আছে তেনেকুৱা হ'ব পাৰে চ' এইবিলাক কথা আপোনাৰ এইটো ছেকশ্যনত আহি যাব ৰিচাৰ্চ এবাউট দ্য এক্সাম ছেকশ্যনটোত ঠিক আছে মানে আপুনি এক্সামটো দিয়াৰ আগত কি কথা এক্সামটোৰ বিষয়ে জানে সেইটো কথা ঠিক আছে তাৰপিছত বুকছ এণ্ড মেটেৰিয়েলছ এইটো বিষয়ে আমি অলপ আগত ডিটেইলছত ষ্টাডি কৰিম কোনটো ছাবজেক্টত বিষয়ে আমি কি বুকছ ল'ব লাগিব কোনটো ছাবজেক্টত কি কিতাপ পঢ়িব লাগিব কি ৱেবছাইট চাব পাৰি সেইবিলাক আমি চাম লগতে এটা ষ্টেবল মাইণ্ডছেট আপোনাৰ প্ৰয়োজন হ'ব এই এক্সামটো দিবৰ কাৰণে এই এক্সামটোত বহুত ডাঙৰ চিলেবাছ আছে চিলেবাছটো কমপ্লিট কৰিবৰ কাৰণে এটা ষ্টেবল মাইণ্ডছেটৰ প্ৰয়োজন হয় সেইকাৰণে আপুনি ডিচাইড কৰি লওক যাতে আপোনাৰ যোনখিনি প্ৰব্লেমছ বৰ্তমান চলি আছে সেইখিনি যাতে এক্সামটোৰ আৰম্ভ কৰাৰ আগতে প্ৰস্তুতি আৰম্ভ কৰাৰ আগতে শেষ হৈ যায় এইটো আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে তাৰপিছত আপোনাৰ প্লেচ ঠিক আছে ইয়'ৰ প্লেচ মানে আপুনি নেক্সট 1 বছৰ বা 8-10 মাহ কোনটো জেগাত থাকিব সেইটো এতিয়াই থিৰ কৰি লওক কাৰণ যদি আপুনি আপোনাৰ থকা ঠাইটো চেঞ্জ কৰি থাকে তেতিয়া আপোনাৰ প্ৰিপেৰেশ্যন হেম্পাৰ হ'ব সেইকাৰণে আপুনি কোনোবা যদি হোষ্টেলত আছে তেতিয়াহ'লে হোষ্টেলতে থাকক আৰু যদি ঘৰত যাব বিচাৰিছে এতিয়া ঘৰত গৈ পেলাই এটা সুস্থিৰ মগজুৰে সুস্থিৰ মাইণ্ডছেটেৰে আপুনি প্ৰিপেৰেশ্যনটো আৰম্ভ কৰক অ'কে তাৰপিছত লাষ্টৰটো হৈছে মেণ্টৰ এই প্ৰিপেৰেশ্যনটোত আপুনি ভুল কৰাৰ চান্স বহুত বেছি থাকে বা আপুনি এটা বেলেগ এটা ৰাস্তাত গুচি গৈ থাকিলে আপোনাক এজন ভুলটো দেখুৱাই দিয়াকৈ এজন মেণ্টৰ লাগিব ঠিক আছে আপোনাৰ যদি কিবা প্ৰব্লেম আছে প্ৰব্লেমটো শ্বেয়াৰ কৰিব পৰাকৈ হওক বা আপোনাৰ দোষবিলাক দেখুৱাই দিয়াকৈ হওক এই গোটেইবিলাক বস্তু চাবৰ কাৰণে আপোনাৰ কোনোবা ছিনিয়ৰ হওক বা আপোনাৰ কোনোবা কলিগ যোনবিলাকে আপোনাৰ এক্সাম দিছে আগতে বা কোনোবা দাদা বাইদেউ তেনেকুৱা এজন মেণ্টৰ থকাটো বা ছাৰ বা মেম এনেকুৱা এজন মেণ্টৰ থকাটো জৰুৰী হয় ঠিক আছে সেইটো কথা আমি নুই কৰিব নোৱাৰোঁ অ'কে তাৰপিছত যদি আমি চাওঁ নেক্সট আপোনাৰ ৰোড মেপ এই এক্সামটোৰ কাৰণে কেনেকুৱা হোৱা উচিত যদি আপোনাৰ বুক যোগাৰ হৈ গৈছে যদি আপোনাৰ প্লেচ ঠিক হৈ গৈছে আপুনি নেক্সট 1 বছৰ বা 8-10 মাহ ক'ত থাকিব সেইটো ঠিক হৈ গৈছে যদি আপোনাৰ কোনোবা দাদা বা বাইদেৱে হেল্প কৰিব এজ এ মেণ্টৰ সেইবিলাক ঠিক হৈ গৈছে তেতিয়াহ'লে আপুনি এতিয়া ষ্টাৰ্ট কৰিব লাগিব আপোনাৰ প্ৰিপেয়াৰেশ্যন ফাৰ্ষ্ট আপুনি কিহেদি ষ্টাৰ্ট কৰিব ফাৰ্ষ্ট সদায় ষ্টাৰ্ট কৰিব লাগিব GS টপিকৰ মাধ্যমেদি তো GS টপিক কোনবিলাক হিষ্ট্ৰী জিঅ'গ্ৰাফী ইকনমি পলিটি এইবিলাক টপিক যেতিয়া আপুনি পঢ়িব তাৰপিছত আপোনাৰ হেল্প হ'ব অপশ্যনেল ছাবজেক্ট ডিচাইড কৰোঁতে ঠিক আছে GS টপিকবিলাক আগতে পঢ়ি লোৱাৰ আমাৰ এইটোৱে এডভান্টেজ যে আমি অপশ্যনেল ছাবজেক্টটো যেতিয়া চুজ কৰোঁ সেইটো সহজ হৈ যাব যদি আপুনি হিষ্ট্ৰী ছ'চাইটি পঢ়ি ভাল পাইছে তেতিয়াহ'লে হিষ্ট্ৰী বা ছ'চিয়লজি ল'ব পাৰে যদি আপোনাৰ পলিটিকেল ছায়েন্স পঢ়ি ভাল পাইছে তেতিয়াহ'লে PSI লওক পলিটিকেল ছায়েন্স এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যন বা আপোনাৰ পাবেট ল'ব পাৰিব পাব্লিক এডমিনিষ্ট্ৰেশ্যন ল'ব পাৰিব যদি এটাও ছাবজেক্ট ভাল লগা নাই তেতিয়াহ'লে আপুনি আপোনাৰ গ্ৰেজুৱেশ্যনৰ যিকোনো বেকগ্ৰাউণ্ড ছাবজেক্ট ল'ব পাৰিব ঠিক আছে তো এইটো হৈছে আপোনাৰ GS টপিকত ষ্টাৰ্ট কৰাৰ এটা এডভান্টেজ অ'কে তাৰপিছত যদি এবাৰ GS টপিকছবিলাক যদি পঢ়া হৈ গৈছে তেতিয়াহ'লে আপুনি অপশ্যনেল ছাবজেক্ট চুজ কৰিলে আৰু তাৰপিছত একেলগে পেৰেলেলি ষ্টাৰ্ট কৰিব লাগিব আপুনি এনচাৰ ৰাইটিং প্ৰেক্টিছ ঠিক আছে মেক্সিমামে কি কৰিব প্ৰিলিমছৰ পিছত এনচাৰ ৰাইটিং প্ৰেক্টিছ কৰিব কিন্তু তেতিয়া যিহেতু সময় কম থাকে 3-4 মাহ থাকে তাত গোটেইখিনি বস্তু কৰাটো পচিবল নহয় সেইকাৰণে আমি আগৰ পৰাই যদি কৰি থাকোঁ আমাৰ কষ্ট বহুখিনি লাঘৱ হৈ যাব ঠিক আছে আৰু লগতে প্ৰিলিমছৰ কাৰণে আপুনি MCQ ছল্ভটো আগৰ পৰাই কৰিবই লাগিব ডেইলি 20-25টাকৈ আপুনি ডেইলি যদি MCQ কৰে আপোনাৰ ভাল হ'ব ঠিক আছে অ'কে তাৰপিছত যদি মই চাব যাওঁ নেক্সট
বুক লিষ্ট তো মষ্ট ইম্পৰ্টেণ্ট আমি যদি বুক লিষ্টৰ কথা চাব যাওঁ তেতিয়াহ'লে ফাৰ্ষ্ট আমি চাইছোঁ হিষ্ট্ৰীৰ কথা হিষ্ট্ৰী চ' হিষ্ট্ৰীৰ কাৰণে এনচিয়েণ্টৰ কাৰণে আপুনি চাব লাগিব NCERTs ঠিক আছে NCERTs ইয়াত মই যোনখিনি মিনিমাম বুকছ লাগে সেইখিনিহে দিছোঁ কাৰণ বেছি বুকছ ল'লে আপোনাৰ কনফিউজন হ'ব আৰু আপোনাৰ পঢ়া নহ'ব সেইকাৰণে যিমান কমত পাৰি সেইখিনি বুক মই ৰিকমেণ্ড কৰিছোঁ এইখিনি বুকেদি প্ৰিপেৰেশ্যন ধুনীয়াকৈ হৈ যায় ভাল ৰেংক আনিব পাৰিব ঠিক আছে তাৰপিছত মেডিভেলৰ কাৰণেও ছেইম আপুনি NCERT পঢ়ক তাৰপিছত মডাৰ্ণৰ কাৰণে স্পেক্ট্ৰাম বা বিপিন চন্দ্ৰৰ বুকখন ল'ব পাৰে ঠিক আছে আৰু এটা টপিক আছে মেইনছত পষ্ট ইণ্ডিপেণ্ডেঞ্চ কনচলিডেশ্যন সেইটোৰ কাৰণে আপুনি NCERT 12ৰ পষ্ট ইণ্ডিপেণ্ডেঞ্চ পাৰ্টখিনি পঢ়িব পাৰে ঠিক আছে আৰু যদি আৰ্ট এণ্ড কালচাৰৰ কথা ক'ব যাওঁ তেতিয়াহ'লে এখনেই কিতাপ আছে সেইখন আছে নীতিন সিংঘানিয়া সেইখন আপোনাৰ ভাল হ'ব বেলেগ কিতাপ ল'বৰ প্ৰয়োজন নাই কিন্তু আৰ্ট এণ্ড কালচাৰত কি হয় কেতিয়াবা কিছুমান টপিক বাহিৰৰ পৰা অহা দেখা গৈছে তো তেনেকুৱা টপিকবিলাক আপুনি ধৰক মেগাজিন হওক বা নিউজ পেপাৰত কেতিয়াবা এডিটৰিয়েল ওলাইছে তাৰ পৰা আপুনি কভাৰ কৰিব লাগিব ঠিক আছে তো এইটো হৈছে হিষ্ট্ৰী আৰু আৰ্ট এণ্ড কালচাৰৰ বুকছ অ'কে নীতিন সিংঘানিয়া ফৰ আৰ্ট এণ্ড কালচাৰ তাৰপিছত যদি চাব যাওঁ জিঅ'গ্ৰাফি বেছিক যদি চাব যাওঁ তেতিয়াহ'লে NCERT ইজ ভেৰি গুড ঠিক আছে NCERTs আৰ ভেৰি গুড ফৰ জিঅ'গ্ৰাফি তাৰপিছত জিচি লং বুলি এখন কিতাপ আছে সৰু কিতাপ এখন আছে দেখাত সৰু কিন্তু টপিকছ বহুতেই আছে ফিজিকেল জিঅ'গ্ৰাফিৰ কাৰণে সেইখনত বাহিৰে বেলেগৰ প্ৰয়োজন নাই তাৰপিছত যদি ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ কথা ক'ব যাওঁ তেতিয়াহ'লে মাজিদ হুছেইনৰ কিতাপখন ল'ব পাৰে অ'কে আৰু লগতে জিঅ'গ্ৰাফিৰ এইখিনি বুকছৰ লগতে আপোনাৰ এখন এটলাছ এখন অক্সফৰ্ডৰ হ'ব পাৰে বা অৰিয়েণ্ট ব্লেক সোৱানৰো হ'ব পাৰে তো এটলাছ এখন থকাটো অতিকৈ জৰুৰী আৰু লগতে আপোনাৰ ইণ্ডিয়াৰ মেপ অসমৰ মেপ আৰু ৱৰ্ল্ডৰ মেপ থকাটো বহুতেই জৰুৰী ঠিক আছে আপোনাৰ ৱালত লগাই থ'ব মেপছবিলাক তাৰপিছত যদি মই চাব যাওঁ নেক্সট পলিটিৰ কথা পলিটি হ'লে এখনেই মাষ্টাৰ বুক সেইখন হৈছে M লক্ষ্মীকান্তৰ বাহিৰে বেলেগ পলিটিৰ বুক চাব নালাগে আৰু গভৰ্নেন্স পাৰ্টৰ কাৰণে আপুনি NCERT 11 আৰু 12ৰ খিনি চাব পাৰে ঠিক আছে অ'কে চ' নেক্সট যদি যাওঁ মই ইকনমিৰ কাৰণে এখন ভাল বুক আছে এইখন আছে ৰমেশ সিঙৰ যোনখন ইণ্ডিয়ান ইকনমি আছে হোৱাইট কাভাৰৰ সেইখন ল'ব পাৰে সেইখন বহুতেই ভাল বুক হয় আৰু যদি চাব বিচাৰিছে তেতিয়াহ'লে 11-12ৰ NCERTখিনিও কামত আহিব আৰু লগতে ইকনমিক ছাৰ্ভে আপুনি চাব লাগিব ইকনমিক ছাৰ্ভেটো ইণ্টাৰনেটত পাই যাব ইণ্টাৰনেটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে আৰু এনভাইৰমেণ্টৰ কাৰণে এখনেই ভাল বুক আছে শংকৰ IASৰ যোনখন এনভাইৰমেণ্টৰ বুক সেইখন বহুত বেছি ভাল হয় অ'কে তাৰপিছত আছাম ছেকশ্যনৰ কাৰণে অ'কে আছাম ছেকশ্যনৰ কাৰণে যদি হিষ্ট্ৰী ছেকশ্যনৰ কাৰণে চাব যাওঁ মই হিষ্ট্ৰীৰ এখন নিৰ্দিষ্টকৈ হিষ্ট্ৰীৰ বুক চালে আপুনি নহ'ব যদি আপুনি কয় এডৱাৰ্ড গেটখন মইতো ৰিকমেণ্ড নকৰোঁ বাৰু কিন্তু কোনোবাই যদি কয় এডৱাৰ্ড গেটেই আপোনাৰ কাম নচলিব তো লগতে আপুনি এখন শেখৰ ভট্টাচাৰ্য বুলি এখন কিতাপ আছে তাত আৰ্ট এণ্ড কালচাৰ ছেকশ্যনটো ভাল হয় PN দত্তা কিতাপখন ভাল হয় মই পঢ়াৰ ভিতৰত ঠিক আছে তো এইকেইখনৰ ভিতৰত আপুনি এখন ল'ব পাৰে ফৰ হিষ্ট্ৰী অ'কে তাৰপিছত জিঅ'গ্ৰাফিৰ কাৰণে এখন ভাল বুক আছে তাহিৰান আহমেদ বুলি সেইখনৰ পৰা হৈ যাব আপোনাৰ কাম ঠিক আছে আৰু লগতে মষ্ট ইম্পৰ্টেণ্টলি দ্য আছাম ট্ৰিবিউন এডিটৰিয়েলছৰ পৰা আপুনি আছাম ছেকশ্যন কভাৰ কৰিবই লাগিব ঠিক আছে তাৰপিছত এথিক্সৰ কাৰণে এখন ভাল বুক আছে লেক্সিকনখন ল'ব পাৰে অ'কে লেক্সিকনৰ বাহিৰে বেলেগ প্ৰয়োজন নাই লেক্সিকনখন পঢ়িবও পাৰি তো এইকেইখন হৈছে আপোনাৰ বুক লিষ্ট চ' মই গোটেইখিনি কভাৰ কৰিছোঁ হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ জিঅ'গ্ৰাফি পলিটি ইকনমি এনভাইৰনমেণ্ট এথিক্স আৰু আছাম ছেকশ্যন গোটেইখিনি বুক লিষ্ট মই আপোনাক দিলোঁ এইখিনি মিনিমাম কিতাপ লৈ পেলাই আপুনি ধুনীয়াকৈ এই এক্সামটো ক্লিয়াৰ কৰিব পাৰিব অ'কে ঠিক আছে নেক্সট কিছুমান এডিশ্যনেল মেটেৰিয়েলছ আৰু চ'ৰ্চেছ আছে যোনবিলাক আপোনাৰ এই প্ৰিপেৰেশ্যনটোত লাগিব আৰু প্ৰিপেৰেশ্যনটোত হেল্প হ'ব তাৰ ভিতৰত নিউজ পেপাৰটো সদায় আপুনি জানেই নিউজ পেপাৰ পঢ়িব লাগিব নিউজ পেপাৰৰ ভিতৰত প্ৰাইমেৰী নিউজ পেপাৰ এখনৰ যদি কথা কওঁ তেতিয়াহ'লে দ্য আছাম ট্ৰিবিউন ইজ মাষ্ট ঠিক আছে কিয়নো অসমত মেক্সিমাম টপিকছ কভাৰ কৰিবৰ কাৰণে আপুনি আছাম ট্ৰিবিউনখন পঢ়িব লাগিব ঠিক আছে আৰু যদি দ্য হিন্দুখন গোটেই নপঢ়েও তেতিয়াহ'লে দ্য হিন্দুৰ এডিটৰিয়েলছবিলাক প্লিজ পঢ়িব ঠিক আছে যেনেকৈ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন হওক বা ইকনমিক ইছ্যু হওক বা পলিটি ইছ্যু হওক এই গোটেইবিলাক ইছ্যু আপোনাৰ দ্য হিন্দু এডিটৰিয়েলছৰ পৰা ধুনীয়াকৈ কভাৰ হৈ যাব অ'কে তাৰপিছত য়োজনা মেগাজিন এখন আছে য়োজনা মেগাজিনখন ল'ব পাৰে গোটেইখিনি চোৱাৰ প্ৰয়োজনে কম্পাইলেশ্যনো আহে সেইখনো চাব পাৰে ঠিক আছে তাৰপিছত ইণ্ডিয়া ইয়াৰবুক ইজ মাষ্ট আপুনি ডাটাছবিলাক ইয়াৰ পৰা ভৰাব পাৰিব ঠিক আছে আৰু আছাম ইয়াৰবুক অসমৰ ডাটাবিলাক আপডেটেড ফৰ্মত ইয়াৰ পৰাই উঠাব পাৰিব ঠিক আছে আছাম ইয়াৰবুকৰ পৰা আৰু লগতে এটা ৱেবছাইট আছে বহুত ভাল ৱেবছাইট হয় ইনচাইট অন ইণ্ডিয়া বুলি সেই ইনচাইটছ অন ইণ্ডিয়া ৱেবছাইটটোৰ পৰা আপুনি আনচাৰ ৰাইটিঙৰ যোনখিনি ষ্ট্ৰেটেজি হয় বা আনচাৰ ৰাইটিং কেনেকৈ কৰিব লাগে কেনেকুৱা ফৰ্মেটত লিখিব লাগে সেই গোটেইখিনি ডিটেইলছত ইনচাইটছ অন ইণ্ডিয়াছ ৱেবছাইটটোত পাই যাব ঠিক আছে সেইটো ভিজিট কৰি থাকিব অ'কে তাৰপিছত যদি মই নেক্সট চাওঁ এপ্ৰ'চ ফৰ প্ৰিলিমছৰ কাৰণে আপোনাৰ এপ্ৰ'চ কেনেকুৱা হ'ব লাগিব
চ' 1 মান্থ যেতিয়া থাকিব প্ৰিলিমছলৈ ছাপ'জ আপোনাৰ 1 মাহ সময় আছে, তো 1 মাহত আপুনি কি কৰিব, 1 মাহ আগৰ পৰা আপুনি কি কৰিব লাগিব, ফাৰ্ষ্ট টপিক পইণ্টটোৱে হৈছে যে আপুনি ডেইলি মিনিমাম 100টাকৈ MCQ কৰিবই লাগিব, ঠিক আছে। মিনিমাম, তাৰ ওপৰত আপুনি 200 কৰে, 150 কৰে, 300 কৰে, সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব, বাট মিনিমাম 100টা MCQ আপুনি ডেইলি কৰক। আৰু প্ৰত্যেক অল্টাৰনেট ডেজত এদিন এৰি এদিন আপুনি মক টেষ্ট দিয়ক। হয়তো আপুনি 50টাৰো মক টেষ্ট দিব পাৰে, বা 100টাও দিব পাৰে, 30টাও দিব পাৰে, তো ষ্টিল আপুনি মক টেষ্ট দিয়ক, ঠিক আছে। 50টা হ'লেও দিয়ক, 100টা হ'লেও দিয়ক, 30টা হ'লেও মক টেষ্ট এভৰি অল্টাৰনেট ডেজত দিয়ক, ঠিক আছে। এইটোৱে বহুত বেছি হেল্প কৰিব, অ'কে। তাৰপিছত কিছুমান টপিক আপোনাৰ এনেকুৱা দেখিব বা কিছুমান কুৱেশ্যন আপোনাৰ এনেকুৱা লাগিব যে মই কেতিয়াও দেখাই নাই, সেই দেখা নোপোৱা যিবিলাক কুৱেশ্যন থাকিব আৰু টপিক থাকিব, সেইবিলাক কি কৰিব, আপুনি ডাইৰেক্টলি মেমৰাইজ কৰি দিব, কাৰণ নতুনকৈ সেইবিলাক পঢ়াৰ প্ৰয়োজন নাই এতিয়া আৰু, ঠিক আছে। যেতিয়া প্ৰিলিমছ গুচি যাব তেতিয়া আপুনি ভালকৈ পঢ়ি ল'ব, কিন্তু এতিয়া নতুনকৈ নপঢ়িব, এতিয়া সেইবিলাক কুৱেশ্যন মনত ৰাখি ল'ব। যদি আপুনি GS ভালকৈ পঢ়িছে তেতিয়াহ'লে আপোনাৰ এনেকুৱা টপিক কমেই আহিব, বাট যদি কিছুমান টপিক আহিছে তেতিয়াহ'লে সেইবিলাক ডাইৰেক্টলি মেমৰাইজ কৰি দিব কুৱেশ্যনটোৰ পৰাই। আপুনি পটকৈ গুগলত চাই ল'লে যে কোন আছিল, পটকৈ চাই লৈ পেলাই মেমৰাইজ কৰি দিয়ক, ঠিক আছে, বা লিখি থৈ দিব। তাৰপিছত আপোনাৰ যোনটো প্ৰগ্ৰেছ, আপুনি ফাৰ্ষ্ট মক টেষ্টত কেনেকুৱা কৰিলে, ছেকেণ্ড মক টেষ্টত কিমান পাৰ্চেণ্টেজ আহিল, থাৰ্ড পাৰ্চেণ্টেজ ইনক্ৰিজ হৈছে নে নাই, এনেকুৱাকৈ আপোনাৰ প্ৰগ্ৰেছটো ট্ৰেক কৰি থাকিব, ঠিক আছে। তো যেতিয়া এনেকৈ ট্ৰেক কৰি থাকিব, আপোনাৰ প্ৰিলিমছলৈকে যিমানে ওচৰ চাপে আহিব, আপোনাৰ কনফিডেঞ্চটো বুষ্ট আপ হৈ যাব, আৰু যেতিয়া আপোনাৰ প্ৰিলিমছ আহিব, প্ৰিলিমছটো তেতিয়া ভালকৈ দিব পাৰিব, অ'কে। ইয়া, তাৰপিছত প্ৰিলিমছ যোৱাৰ পিছত আপোনাৰ মেইনছৰ ষ্ট্ৰেটেজি কি হ'ব। যদি আপোনাৰ প্ৰিলিমছত মোৰ দেন 45% আপোনাৰ কাৰেক্ট হোৱাৰ নিচিনা লাগিছে, আপোনাৰ CSAT পেপাৰ যদি ভাল হৈছে, তেতিয়াহ'লে আপুনি মেইনছৰ প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰি দিয়াটো ভাল হ'ব, কাৰণ APSCত 45%ৰ ওপৰত পালে ধৰক আপুনি এটা পজিশ্যনত থাকে যে আপুনি প্ৰিলিমছটো ক্লিয়াৰ কৰি যাব পাৰে, অ'কে। এইটো মই জেনেৰেল ইয়াৰ কাৰণে কৈছোঁ, কেটেগৰীৰ কথা কৈছোঁ। ST SC OBCৰ কাৰণে অলপমান কম হ'লে কথা নাই, 40%ৰ ওপৰত যদি থাকে তেতিয়াও আপুনি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰাটো ভাল হ'ব, অ'কে। তাৰপিছত টপিক ৱাইজ ডিটেইল ষ্টাডি আৰু আনচাৰ ৰাইটিং আপুনি কৰিব লাগিব। এই প্ৰিলিমছ যোৱাৰ পিছত আপুনি কেইদিনমান ৰেষ্ট লওক, সেইটো প্ৰব্লেম নাই। প্ৰিলিমছ যোৱাৰ পিছত এসপ্তাহ 2 সপ্তাহ আপুনি ৰেষ্ট লওক, ৰেষ্ট লৈ পেলাই আপুনি ষ্টাৰ্ট কৰি দিয়ক আপোনাৰ আনচাৰ ৰাইটিং, অ'কে। তাৰপিছত এনচাৰ ৰাইটিং কৰাৰ লগতে আপুনি যিবিলাক টপিকছ পঢ়িছে, ছাপ'জ GS 1ৰ আপুনি ছ'চাইটি টপিক পঢ়িছে বা আপোনাৰ পষ্ট ইণ্ডিপেণ্ডেঞ্চ কনচলিডেশ্যন পঢ়িছে, তাত আপুনি কি দিয়ক, মক টেষ্ট দিব ট্ৰাই কৰক, অ'কে। আৰু লগতে চবতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে আপোনাৰ স্পীড অফ ৰাইটিং আপুনি ইনক্ৰিজ কৰিব লাগিব। এইটো বহুতৰে প্ৰব্লেম হয়, মোৰো হৈছিলে যেতিয়া মই মেইনছ লিখিছিলোঁ, মোৰ এইটো ছেইম প্ৰব্লেম হৈছিলে। হেণ্ড ৰাইটিঙৰ যোনটো স্পীড সেইটো কমি গ'লে লাষ্টৰ ফালে লিখিব নোৱাৰে, কাৰণ বহুত বেছিয়ে লিখিব লাগে। ডেইলি 6 আৱাৰ্ছ আপুনি লিখিব লাগিব, আপোনাৰ আঙুলি চেপেটা হৈ যাব। তো আপুনি সেইটোৰ কাৰণে প্ৰিপেৰেশ্যনৰ টাইমৰ পৰাই প্ৰেক্টিছ কৰি থাকিব লাগিব, অ'কে। আৰু চাব যাতে হেণ্ড ৰাইটিংটো ইমান এটা বেয়া নহয়, চিনি পাব হ'ব লাগিব, অ'কে। তাৰপিছত মই যদি চাওঁ লাষ্টৰ ফালে, তেতিয়াহ'লে কিছুমান এইখিনি কথাৰ উপৰিও কিছুমান কথা এনেকুৱা কথা আছে যিবিলাক আমি মনত ৰখাটো সদায় জৰুৰী হয় এই প্ৰিপেৰেশ্যনটো। কাৰণ আপোনালোকে জানে যে 1 বছৰৰ এটা লং প্ৰিপেৰেশ্যন হয়, কিছুমান 6 মাহ 7 মাহটো হৈ যায়, কিন্তু এনেকুৱা এটা প্ৰিপেৰেশ্যনত আপোনাৰ কিছুমান কথা মনত ৰখাটো অতিকৈ জৰুৰী হৈ যায়। যেনেকৈ আপুনি 7 ঘণ্টাৰ তলত কেতিয়াও নুশুব। যদি আপুনি 7 ঘণ্টাৰ তলত শুৱে তেতিয়াহ'লে আপোনাৰ মেমৰি পাৱাৰটো কমি যাব, মনত ৰখা পাৱাৰটো কমি যাব, আৰু মনত নাথাকিব কিছুমান বস্তু। যদি আপুনি মেক্সিমাম বস্তু মনত ৰাখিব বিচাৰিছে তেতিয়াহ'লে আপুনি মেক্সিমাম টোপনি মাৰিবই লাগিব। মানে মেক্সিমাম টোপনি মানে আপুনি 12 ঘণ্টা 13 ঘণ্টা শুব নালাগে, বাট মিনিমাম 6 আৱাৰ্ছ আপুনি শুব লাগিব কিন্তু, ঠিক আছে। আৰু পঢ়া টাইমত বা দিনটো আপুনি এডিকুৱেটলি ৱাটাৰ লৈ থাকিব লাগিব, পানীটো খাই থাকিবই লাগিব, ঠিক আছে। পানীটো খাই থাকিব লাগিব, কাৰণ যিমানে পানী খাব আপোনাৰ বডিটো হাইড্ৰেটেড হৈ থাকিব, আৰু লগতে আপোনাৰ যিখিনি পঢ়িছে সেইখিনি কনচেনট্ৰেশ্যন আপোনাৰ তাত ভালকৈ থাকিব, আৰু লগতে মনতো থাকিব, অ'কে। তাৰপিছত যদি আপুনি মেডিটেশ্যন কৰে তে ৱেল এণ্ড গুড, আপুনি মেডিটেট কৰক ৰাতিপুৱা উঠি বা গধূলি বা ৰাতি শোৱাৰ আগত মেডিটেট কৰাটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। আৰু লগতে আপুনি প্ৰত্যেক উইকত বা 15 দিনত এটা সৰু ব্ৰেক ল'ব, ঠিক আছে। কোনোবাত ওলাই গৈছে, কোনোবা লগৰ লগত বা ক'ৰবাত ফুৰিব গৈছে, তো এনেকুৱা ব্ৰেক লোৱাটো অতিকৈ জৰুৰী, ঠিক আছে। কাৰণ এই প্ৰিপেৰেশ্যন বহুত বেছি হেক্টিক হয়, ডিপ্ৰেছিং হৈ যায় কিছুমানৰ কাৰণে, তো সেইকাৰণে ব্ৰেক লোৱাটো অতিকৈ জৰুৰী, অ'কে। চ' এতিয়া যদি মই চাব যাওঁ, তাৰ আগত শেষৰ শ্লাইডৰ আগত মই দুটামান আপোনালোকক টিপছ দিব বিচাৰিছোঁ। চ' মোৰ ফালৰ পৰা যদি কওঁ, আপোনালোকে এটা কাম কৰিব পাৰে, যদি আপোনাৰ GS পঢ়াত অসুবিধা হৈছে বেছিকৈ প্ৰিলিমছৰ কাৰণে ছাপ'জ আপোনাৰ সময় কম আছে, তেতিয়াহ'লে আপোনাক মই ছাজেষ্ট কৰিম লুচেণ্টখন পঢ়িব, লুচেণ্ট জিকে। লুচেণ্ট জিকেখন যদি আপোনাৰ থাকে, সেইখন আপুনি পঢ়ি যাব প্ৰিলিমছৰ কাৰণে, কাৰণ সেইখনৰ প্ৰিলিমছৰ পৰা ধৰক কিছুমান কুৱেশ্যন আপোনাৰ ছল্ভ হৈ যাব, ঠিক আছে। লুচেণ্ট জিকেখন চাব পাৰে। আৰু প্ৰিলিমছৰ আগত আপুনি মেক্সিমাম MCQ ট্ৰাই কৰক,
ঠিক আছে MCQ ট্ৰাই কৰক আৰু সেইবোৰ মনত ৰাখিব ট্ৰাই কৰক অ'কে তাৰপিছত আমাৰ এছপায়াৰ আছাম ইউটিউব চেনেলত থকা যিমানবিলাক MCQs আছে সেই MCQsবিলাক চাই যাব কাৰণ এই MCQs যোনখিনি এক্সপ্লেনেশ্যন পাৰ্ট তাৰ পৰাও বহুত কুৱেশ্যন কমন অহাৰ চান্স থাকিব ঠিক আছে তো এনেকুৱাকৈ আপুনি ষ্টাৰ্ট কৰিব লাগিব আপোনাৰ প্ৰিপেৰেশ্যন অ'কে চ' মই আশা কৰিছোঁ আপোনালোকে যিমানবিলাক আপোনালোকৰ ডাউটছ আছিলে সেইখিনি ছল্ভ হৈছে আৰু যদি ষ্টিল আপোনালোকৰ কিবা কুৱেৰিজ আছে যদি কিবা প্ৰশ্ন ৰৈ গৈছে তেতিয়াহ'লে মোক আপোনালোকে টেলিগ্ৰাম চেনেলৰ যোনটো আমাৰ ডিছকাশ্যন গ্ৰুপ আছে সেই ডিছকাশ্যন গ্ৰুপত সুধিব পাৰিব অ'কে আৰু যদি আপোনালোকে টেলিগ্ৰাম চেনেলত জইন কৰে তেতিয়াহ'লে এছপায়াৰ আছাম ইয়াতে লিংকটোত পাই যাব PDF-টোত লিংকটো আছে আৰু লগতে আপোনাৰ ডেছক্ৰিপশ্যন বক্সতো আছে তাৰ পৰা জইন কৰি ল'ব পাৰিব অ'কে চ' থেংক ইউ এভৰিৱান এণ্ড গুড নাইট